মিটিঙত বিটিআৰ চুক্তিক সমালোচনা কৰিছে আৰু বিটিআৰ চুক্তিত বেয়া কথা নহয় জানো এনেকৈ ৰাজনীতি কৰাটো খুব বেয়া কথা যদি বিটিআৰ চুক্তিত একো বিটিআৰ চুক্তি ৰূপায়ণৰ বিৰুদ্ধে নিৰ্বাচনী সভাসমূহত বিপিএফৰ দলপতি হাগ্ৰামা মহিলাৰীয়ে কৰি অহা সমালোচনাৰ বিপৰীতে এনেদৰে আজি এক নিৰ্বাচনী সভাত মন্তব্য প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰ্দাৰ নেকি অসমৰ তেওঁ কি অসমৰ মালিক নেকি যি চুক্তি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে সহি কৰিছে যি চুক্তিত হাগ্ৰামা মহিলাৰীয়ে নিজে সহি কৰিছে সেই চুক্তি এতিয়া তেওঁলোকে নামানো বুলি কেনেকৈ ক'ব আজি এই চুক্তি আমাৰ চুক্তি নহয় কোনোবাই কৈছে আপচুৱে সহি কৰিছে হয় আপচুৱে সহি কৰিছে কিন্তু এইটো কথা ৰাইজ মনত ৰাখিব এই চুক্তিত হাগ্ৰামা মহিলাৰীয়েও সহি কৰিছে আৰু হাগ্ৰামা মহিলাৰীয়ে সহি কৰা চুক্তিখনত তেওঁ যদি নহয় বুলি কয় তাক কেনেকৈ হয় কৰাব লাগে তাক হিমন্ত বিশ্ব শৰ্মা তাক বিজেপিয়ে ভাল কৰি জানে তাক কেনেকৈ হয়